Hello viewers, মোৰ বেক সাইডে দেখা পাইছে KTM ডিলাৰ হয় নগাঁও KTM ডিলাৰ মই আজি আহিলো নগাঁও KTM ডিলাৰত আৰু বলকচোন ভিডিওটো চাও ক্যামেৰাৰ বেক ক্যামেৰাটো অন কৰিলো দেখা পাইছে হাস্কাভাৰনা লিখা আছে KTM নগাঁও আৰু KTM নগাঁও ডিলাৰত মই ভিজিট কৰিলো বাহিৰৰ পৰা ক্যামেৰাটো অন কৰিলো ষ্টকস বিলাক মানে কি আছে দেখাম তো বলক ভিডিওটো চাও আৰু হুমাই যাওতে মানে কিছুমান বাইক বাহিৰটো আছিল বাহিৰৰ বাইক বিলাকো মানে আপোনালোকক দেখুৱালো কি अवेलेबल আছে মই ভিডিওটোত মানে আমাৰ নগাঁও KTM ডিলাৰত কি अवेलेबल আছে তাকে দেখুৱাম তো হেল্লো ভিউয়াৰ্স ওয়েলকাম টু মাই ইউটিউব চেনেল JS77 ৰাইডাৰ অন ইউটিউব তো হুমাই আহিয়ে আৰিফ দাক লগ পাব আৰিফ দাৰ কন্টাক্ট নাম্বাৰটো মই তলত দি দিছো আৰু তেওঁৰ লগত কন্টাক্ট কৰিব তো বলক ভিডিওটো চাও আহি পেলাই চকুত পৰিলে এখন 390 দুটা প্ৰজেক্টৰ দিয়া আছে আৰু গাড়ীখনত কিবা কিবি ক্ৰুজ কন্ট্ৰোল আৰু মই প্ৰাইস বিলাকৰ দাম নকও 390 লিখা আছে বেজিংটো দেখা পাইছে এডভেঞ্চাৰ হয় 390 আৰু দেখা পাইছে এনেকুৱা ধৰণৰ মানে ডিজাইন কৰি দিলে 390 খনৰ আৰু TFT আছে আৰু প্ৰাইস লিষ্টৰ কথা কৈ ভিডিওটো বোৰিং নকৰো হেতু আপোনালোকে ডাইৰেক্ট কন্টাক্ট কৰি মানে আহিব পাৰিব এখন হৈছে 250 টো আপোনাৰ দুটা প্ৰজেক্টৰ আছে আৰু ডিজাইনটো এনেকুৱা আমাৰ নগাঁওৰ KTM ডিলাৰত अवेलेबल আছে তো ভিডিওটো চাওক আৰু এইখনত সাইলেন্সাৰ নাই মানে সাইলেন্সাৰ লেস দিছে আন্ডাৰভেলি এক্সস্ট দিয়া আছে আৰু বাকি মই আপোনালোকক দেখাবলৈ গৈ আছো কি अवेलेबल আছে ডিলাৰত তো এইবিলাক এডভেঞ্চাৰ আৰু হাস্কাভাৰনা হয় এখন হাস্কাভাৰনা লাভাৰৰ কাৰণে হাস্কাভাৰনা শৰ্ট পিলিয়ন হয় আছে अवेलेबल তো হুমাই হি আপোনালোকে আৰিফ দাক লগ পাব আৰিফ দা তাৰে মেনেজাৰ হয় তো তেওঁৰ কন্টাক্ট নাম্বাৰটো মই তলত দি দিছো ভিডিওটোত আহিয়া আছে তো মই আজি ভিডিওটোত প্ৰাইস লিষ্ট কোৱা নাই আমাৰ নগাঁও KTM ডিলাৰত মানে কি বাইক अवेलेबल আছে সকলো দেখুৱাইছো 250 390 এখন আপোনাৰ 390 এডভেঞ্চাৰ হেফলে সাইডত এখন আছে আৰু 125 cc মানে সেগমেন্টৰ গাড়ীও মানে আপোনাৰ अवेलेबल আছে তো 125 cc মানে এখন স্পোৰ্টস বাইক এনেকুৱা হলে আৰু কি লাগে নামতহে 125 হ'ব পাৰে মৰেও কি মানে KTM ৰ ফ্যামিলি হয় ন আপোনাৰ 120 লাগিলে 120 50 এ হক বেলেগ সিসিৰ আৰু এখন লাগিলে 120 এ হক এখন মানে এখন KTM মানে এটা ব্র্যান্ড হয় পকেট ৰকেট হয় আৰু মানে আপোনালোক সকলোৱে জানে এখন 390 হয় KTM ৰ মানে এটা বস্তু প্ৰিমিয়াম হয় তাৰ যোনটো মানে ব্ৰেকিং সিস্টেম হক আৰু আপোনাৰ ফাইবাৰ যোনটো কোৱালিটি হক সকলো মানে প্ৰিমিয়াম হয় আৰু এফালে এখন 125 দেখা পাইছো RC 125 এটো কালাৰত अवेलेबल আছে তো কিবা যদি জানিবলগীয়া থাকে আৰিফ দাৰ লগত কন্টাক্ট কৰিব তেওঁ আপোনালোকক সকলো আপোনাৰ ফাইনান্সও अवेलेबल আছে আপোনালোকৰ এড্ৰেছটো মই কৈ দিছো নগাঁও হয় নগাঁও KTM ডিলাৰ হয় আৰু এইবিলাক বাইক अवेलेबल আছে মই যিমানখিনি পাৰো মানে আপোনালোকক আজি ভিডিওটোত কি বাইক अवेलेबल আছে তাৰে ওপৰতে আপোনালোকক দেখালো প্ৰাইস লিষ্টৰ কথা মানে নকলো ভিডিওটো বোৰিং হ'ব বুলি তো আকৌ এদিন লগ পাম আজিলৈ বাই বাই